নমস্কাৰ, মই বিশালদৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন দাৰ ঘটনাৰ পিছত কিদৰে ছিংগাপুৰত চলি আছিল নৰ্থ ইষ্ট ফেষ্টিভেল। ৰবি শৰ্মাৰ প্ৰশ্ন শ্যামকানু মহন্তক। অসমে উত্তৰ বিচাৰিছে। অসমে শ্যামকানু মহন্তক কেতিয়াও ক্ষমা নকৰে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কেনেকৈ ছিংগাপুৰত চলি আছিল নৰ্থ ইষ্ট ফেষ্টিভেল। উত্তৰ পূবৰ নামত ছিংগাপুৰত এই ফেষ্টিভেল পতা হৈছিল। জুবিন গাৰ্গৰ নাম লৈ এই নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰা হৈছিল। এই ঘটনাক গৰিহণা দিছে ৰবি শৰ্মাই। জীৱনত কেতিয়াও মই শ্যামকানু মহন্তক ক্ষমা নকৰোঁ বুলি মন্তব্য কৰিছে ৰবি শৰ্মাই। আমাৰ জাতিটোৰ আৱেগ নাইকিয়া হৈ গ'ল। ইয়াৰ পিছতো ব্যৱসায় চলাই থকা হ'ল। জুবিন গাৰ্গ নোহোৱাৰ পিছতো ব্যৱসায় বন্ধ কৰা নাই, সেয়া এটা জাতিদ্ৰোহী। জুবিন গাৰ্গ নোহোৱাৰ পিছত কিদৰে বেহা চলাই আছিল শ্যামকানু মহন্তই। জুবিন গাৰ্গৰ গীতৰ কপিৰাইট অসমৰ পৰা কোনেও নিব নোৱাৰে, এই বুলি মন্তব্য কৰিলে ৰবি শৰ্মা। এটা ডাঙৰ প্ৰশ্ন যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো, জুবিন গাৰ্গৰ এই ঘটনাৰ পিছতো, সমগ্ৰ ৰাজ্য কঁপাই তোলা এই ঘটনাৰ পিছতো কিয় চলি থাকিল নৰ্থ ইষ্ট ফেষ্টিভেল। ইয়াৰ উত্তৰ শ্যামকানু মহন্তই দিব লাগিব অসমবাসীক। টকা লছ হ'ব বুলি, টকা লোকচান হ'ব বুলি, একমাত্ৰ টকাৰ বাবে এই ফেষ্টিভেল চলাই থকা হ'ল।